নিয়ম সলনি হ'ল মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ। বিবাহিত মহিলায়ো কৰিব পাৰিব অংশগ্ৰহণ। ৭০ বছৰৰ অন্তত সলনি কৰা হৈছে কিছু নিয়ম। এতিয়াৰে পৰা বিবাহিতা মহিলা আৰু মাতৃসকলকো প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে। বিগত সময়ৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ আয়োজকসকলে নিয়ম সলনি কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। 2023ত কাৰ্যকৰী হ'ব এই নিয়ম। আয়োজকসকলৰ সিদ্ধান্তক বিগত কেইবছৰমানত মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ সুন্দৰীসকলে আদৰণি জনাইছে। ইতিমধ্যে ভাৰতৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ সৌন্দৰ্যৰ মুকুট লাভ কৰিছে তিনিগৰাকী সুন্দৰীয়ে। 1994ত সুস্মিতা সেন, 2020 চনত লাৰা দত্ত আৰু 2021 চনত হৰ্ণা সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট জিলিকি ৰৈছিল।